নগাঁৱত নকল সোণৰ নাৱৰ সৈতে বহিৰাজ্যৰ 2 যুৱকক আটক। নগাঁও চহৰৰ মেট্ৰ' হস্পিটেলৰ সন্মুখত নিশা ৰাইজে আটক কৰিছে 2 যুৱকক। যুৱক দুজন উত্তৰাখণ্ডৰ উধম সিং নগৰৰ জিতেন্দ্ৰ ৰাথোৰ আৰু ধৰ্মেন্দ্ৰ কুমাৰ। ৰাজু দাস নামৰ নকল সোণ ব্যৱসায়ী এটাৰ পৰা 1,20,000 টকাত নকল সোণৰ নাওখন ক্ৰয় কৰিছিল বহিৰাজ্যৰ এই 2 যুৱকে। স্থানীয় ৰাইজে হয়বৰ গাঁও আৰক্ষী খবৰ দি 2কে গতাই দিছে। সম্প্ৰতি আৰক্ষী সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।